ডায়েৰী ফাৰ্মখনৰ যিকোনো বিষয়কে কোনোটো অংগকে মনোযোগ নিদিলে নহ'ব। তথাপিতো ডায়েৰী ফাৰ্মৰ প্ৰধান অংগ হৈছে গাই। এজনী গাই গৰু আদৰ্শৱান গাখীৰতী গাই হয় নে নহয় তাক জানিবলৈ আদৰ্শ গাইৰ লক্ষণসমূহ জনাটো আটাইতকৈ প্ৰয়োজনীয়। নহ'লে গাই কিনোতে ঠগ খোৱাৰ সম্ভাৱনা প্ৰবল। কিন্তু গৰুৰ বিভিন্ন জাত আছে। কিছুমান জাতৰ গায়ে অধিক গাখীৰ দিয়ে, কিছুমান জাতৰ গায়ে একেবাৰে কম গাখীৰ দিয়ে। কিছুমান জাতৰ গাইৰ গাখীৰৰ মানদণ্ড অলপমান কম, কিছুমান জাতৰ গাইৰ গাখীৰৰ মানদণ্ড অতি উন্নত। যি কি নহওক, ধৰি লওক আপুনি এনে এটা জাতৰ গাই চালে, যিটো জাতৰ গায়ে দৈনিক গাখীৰ উৎপাদন মাত্ৰ 1.5 লিটাৰৰ পৰা 2 লিটাৰ। কিন্তু আদৰ্শ গাখীৰতী গাইৰ লক্ষণ থকা গাইজনীয়ে উচিতভাৱে যত্ন ল'লে 3 লিটাৰৰ পৰা 5 লিটাৰ পৰ্যন্ত দিনে গাখীৰ দিব পাৰে। গতিকে জাত লৈও গাখীৰৰ কম বেছি হয়। কিন্তু আদৰ্শ গাইৰ লক্ষণ থাকিলে জাত অনুপাতে দিয়া গাখীৰৰ পৰিমাণতকৈ কিছু পৰিমাণে বেছি বা ততোধিক গাখীৰ দিব পাৰে। আমি লাভৱানো হ'ব পাৰোঁ।